আজি প্ৰথম মিচিং ছাত্ৰ পৰিষদৰ যি আণ্ডাৰ 15 গাৰ্লছ ছুপাৰ লীগ প্ৰতিযোগিতা প্ৰত্যেকটো জনৰ পৰা অহা আমাৰ খেলুৱৈসকল মই যিহেতু ৰদটো বেছি খেলুৱৈসকলে বেছি কষ্টটো দিব মন নাই মই খালি এইটোৱে আহ্বান জনাইছোঁ আমাৰ প্ৰধানমন্ত্ৰী মোদীজীৰ সপোন ভাৰত ৰাষ্ট্ৰ আগুৱাই গৈ বিশ্বৰ 1 নম্বৰ ৰাষ্ট্ৰ হিচাপে আগুৱাই যাব লাগে অৰ্থনৈতিকভাৱে ইতিমধ্যে ভাৰত ৰাষ্ট্ৰ বিশ্বৰ প্ৰথম স্থান দখল কৰিছে কিন্তু মোদীজীৰ সপোন আমাৰ দেশ যদি আগুৱাই যাব লাগে আমাৰ নাগৰিক আগুৱাই যাব লাগে আৰু আমাৰ দেশৰ নাগৰিক যদি আগুৱাই যাব লাগে নাগৰিক এটা সুস্থ সবল পৰিৱেশত আগুৱাই যাব লাগে আৰু দেশখনক যদি নাগৰিকসকলে যদি আগুৱাই নিব লাগে উঠি অহা প্ৰজন্মই তাৰ দায়িত্ব ল'ব লাগিব আৰু সেইবাবে উঠি অহা প্ৰজন্মই খেলৰ পৰা আৰম্ভ কৰি পঢ়া শুনাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিৰ পৰা আৰম্ভ কৰি সকলো দিশত যদি মানৱ সম্পদ উঠি অহা প্ৰজন্মৰ যদি বিকাশ হয় দেশ আগুৱাই যাব আৰু দেশ বিশ্বগুৰু হ'ব আৰু তাৰে কাৰণে প্ৰধানমন্ত্ৰী মোদীজীৰ সপোন সেই সপোনক বাস্তৱ কৰাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও গোটেই অসমত প্ৰথমবাৰ কোনো চৰকাৰে আগত পদক্ষেপ নকৰা পদক্ষেপ প্ৰথমবাৰ প্ৰত্যেক পঞ্চায়তত যিখিনি প্ৰতিভা লুকাই আছে গাঁৱত যিখিনি প্ৰতিভা লুকাই আছে পঞ্চায়ত পৰ্যায়ত তাৰপিছত সমষ্টি পৰ্যায়ত তাৰপিছত জিলা পৰ্যায়ত তাৰপিছত ৰাজ্যিক পৰ্যায়ত কম্পিটিশ্যন অনুষ্ঠিত কৰি খেল মহাৰণ আৰম্ভ কৰিছে আৰু সেই খেল মহাৰণ অলপ আগত অহাৰ আগতে মোৰ সমষ্টি ভিত্তিক খেল মহাৰণৰ আজি উদ্বোধনী কাৰ্যসূচী আমাৰ শ্ৰদ্ধাৰ MP প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শংকৰ ভৰালী ডাঙৰীয়া আমি সুন্দৰভাৱে আমি ইন'ভেশ্যন কৰি আহিছোঁ এসপ্তাহ জোৰা এই খেল মহাৰণ চলিব তাত প্ৰত্যেকটো পঞ্চায়তৰ প্ৰতিভা কমপ্লিট কৰিব সমষ্টিভিত্তিকভাৱে আমি আগবাঢ়িব সমষ্টিভিত্তিক চিলেক্ট কৰি জিলাভিত্তিক আমাৰ কম্পিটিশ্যন হ'ব জিলাভিত্তিকৰ পৰা আকৌ আমি কম্পিটিশ্যনৰ পৰা চিলেক্ট কৰি ৰাজ্যিক ভিত্তিলৈ পঠাম আজি ভাল লাগিছে এনেকুৱা এটা উঠি অহা প্ৰজন্মৰ যি কম্পিটিটিভ এটা গেমছৰ মাজেৰে প্ৰতিভাবোৰ ওলাই অহাৰ যোনটো এটা প্ৰচেষ্টা অসম চৰকাৰে লৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোন যে আমাৰ ডক্টৰ আমি বহুত পালোঁ ইঞ্জিনিয়াৰ আমি বহুত পাইছোঁ প্ৰফেচৰ আমি বহুত পাইছোঁ কিন্তু আমাৰ লাভলীনা বৰগোহাঁই এটাই পাইছোঁ হিমা দাস এটাই পাইছোঁ সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰ সপোন এতিয়াৰ পৰা খেল মহাৰণৰ মাধ্যমেৰে প্ৰত্যেকটো গাঁৱত লুকাই থকা আমাৰ যিখিনি প্ৰতিভা যিখিনি হিমা দাস যিখিনি লাভলীনা বৰগোহাঁই এই সকলক এটা মঞ্চ প্ৰদান কৰি খেল মহাৰণৰ এটা মঞ্চ প্ৰদান কৰি বিশ্ব জয় কৰিব পৰাকে অলিম্পিক জয় কৰিব পৰাকে এছিয়ান গেমছত মেডেল আনিব পৰাকে কমনৱেলথ গেমছত মেডেল আনিব পৰাকে হাজাৰ হাজাৰ হিমা দাস আৰু হাজাৰ হাজাৰ লাভলীনা ওলাই অহাৰ আহ্বান জনাইছে আৰু তাৰে প্ৰচেষ্টাৰ মাজত মিচিং ছাত্ৰছাত্ৰী পৰিষদে আমাৰ যিখিনি প্ৰতিভা গাঁৱত লুকাই আছে সেই প্ৰতিভাখিনিক সংগঠিত কৰি অকল খেলপথাৰে নহয় কোচিং কেম্প পাতিছে আৰু কোচিং কেম্পৰ মাজেৰে যি ৰিফাইন কৰি ভাল খেলুৱৈসকলক এটা প্লেটফৰ্ম প্ৰদান কৰিছে তাৰ কাৰণে মই মিচিং ছাত্ৰছাত্ৰী পৰিষদৰ হৈ মিচিং ছাত্ৰছাত্ৰী পৰিষদক এটা হাত চাপৰি ধন্যবাদ জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ সঁচাকৈ আদৰণীয় পদক্ষেপ আৰু এই যুৱক চামক যদি আমি প্লেটফৰ্ম যদি আমি এটা দিবই নোৱাৰোঁ নিজৰ প্ৰতিভা দেখাই ৰাজ্যিক পৰ্যায়ত প্ৰতিভা দেখাই ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা দেখাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম কৰি আনিব পৰাকৈ যদি আমি এটা প্লেটফৰ্ম দিব নোৱাৰোঁ আমাৰ ব্যৱস্থাটো সদায় আমি কম আমি বিফল কিন্তু মোৰ ভাল লাগিছে আজি পৰিৱেশটো এটা সুন্দৰ পৰিৱেশ আৰু সঁচাকৈ ভাবিবলগীয়া বিষয় 130 কোটি জনসংখ্যাৰ এটা ৰাষ্ট্ৰ আমি এজন মেছি সৃষ্টি কৰিব পৰা নাই এজন ৰনাল্ডো সৃষ্টি কৰিব পৰা নাই কিন্তু এনে এতিয়া এম চি প্ৰচেষ্টাই গ্ৰাম্য অঞ্চলত
যি খেল মহাৰণৰ প্ৰচেষ্টাই এতিয়া আৰু আমাৰ ভাৰতবৰ্ষতো মেছি ভাৰতবৰ্ষতো ৰনাল্ডো সৃষ্টি হ'ব আৰু অহা দিনবোৰত ভাৰতবৰ্ষৰ ফুটবল টিম ৱৰ্ল্ড কাপ খেলিবলৈ এদিন নহ'লে এদিন সক্ষম হ'ব কোৱালিফায়াৰৰ এইকেইদিন ফাৰ্ষ্ট কোৱালিফায়াৰ ছেকেণ্ড কোৱালিফায়াৰত জয়যুক্ত হৈছে আমি আশা ৰাখিছোঁ ফুটবলতো পৃথিৱীত যেনেকৈ ৱৰ্ল্ড কাপ মেছিয়ে জিকোতে যি এটা আলোড়ন সৃষ্টি কৰিলে দেশৰ আৰ্জেণ্টিনা যেনেকৈ সুনাম কঢ়িয়াই আনিলে আৰু হাজাৰ হাজাৰ যুৱকসকল আৰ্জেণ্টিনাৰ যুৱকেই নহয় পৃথিৱীৰ প্ৰত্যেকটো ৰাষ্ট্ৰৰ উঠি অহা প্ৰজন্মক যেনেকৈ মেছি এটা প্ৰেৰণা যোগালে এনেকৈ প্ৰেৰণা যোগাব পৰা আমাৰো মেছি ওলাব আমাৰো ৰনাল্ডো ওলাব আৰু তাৰ কাৰণে মই পুনৰবাৰ নিশ্চিত স্বাস্থ্যবিধি পৰিষদক যি প্ৰচেষ্টা চলাইছে বিশেষকৈ আমাৰ কন্যা সন্তানক লৈ আমাৰ ছোৱালীখিনিক লৈ যে ছোৱালীখিনি সদায় এই মহিলা সমাজটোলৈ বঞ্চিত হৈ আছে আমাৰ সমাজটো জন্ম দিয়াৰ পৰা আৰম্ভ কৰি স্কুলত যোৱাৰ পৰা আৰম্ভ কৰি আমাৰ অভিভাৱকখিনি আমিয়ে কওঁ এইটো কৰিব নাপায় তাত যাব নাপায় ল'ৰাটোক 10 বছৰ পঢ়িলে ছোৱালীজনীক আকৌ বেলেগ স্কুলত পঢ়াব ক'ব নাপায় মাকখিনিও যেতিয়া মাংসটো বাঢ়ি দিয়ে ল'ৰা সন্তানটোক 2 পিচ বেছি দিব ছোৱালীজনীক ক'ব নহয় নাখালেও হ'ব বুলি কয় এইটো নহ'ব নতুন যুগ আজি মই যেতিয়া ইন'গ্ৰেশ্যন চেৰিমনিত আমাৰ সমষ্টি পৰ্যায়ৰ ইন'গ্ৰেশ্যন সমাৰোহ হৈছে ছোৱালীখিনিৰ যি উদ্যম দেখিছোঁ মই কৈছোঁ এইটোৱেই নতুন ভাৰত যি আমাৰ কন্যা সন্তানে মহিলাই দায়িত্ব ল'ব ছোৱালীয়ে দায়িত্ব ল'ব সেইকাৰণে আৰু অসমত যদি আজি যদি অলিম্পিকত যদি কোনোবাই নাম কঢ়িয়াই আনিছে অসমৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি কোনোবাই নাম কঢ়িয়াই আনিছে সেই ছোৱালী লাভলীনা বৰগোহাঁয়ে কঢ়িয়াই আনিছে আৰু হিমা দাসে কঢ়িয়াই আনিছে তো সেইকাৰণে কন্যা সন্তানৰ কাৰণে আৰু ছোৱালীখিনিৰ কাৰণে এটা হাত চাপৰি আমি বজাই দিব আৰু সেইখিনিকে কৈ মই মোৰ বক্তব্য মই সামৰাৰ আগতে আপোনালোক আমাৰ এই 6টা দলৰ পৰা যিখিনি খেলুৱৈ আহিছে ভালকৈ খেলক নাম কৰক আৰু ইয়াৰ পৰা গোটেই অসমত আসাম টীমতো স্থান পাব পৰাকৈ আপোনালোকে আগবাঢ়ি যাওক বুলি আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো খেলুৱৈ ইয়াৰ পৰা আপোনালোকৰ ফালৰ পৰা প্ৰতিভা ওলাব বুলি সুবিশ্বাস দি মোৰ বক্তব্য ইমানতে সামৰিছোঁ।